হেল্ল' তোমাৰ কি ফোন এটা কৰিবলৈ টাইম নাই নেকি? ইমানকে ফোন কৰি আছো, ফোনটো ৰিচিভ নকৰা। সৰি। হ'ব দিয়া, ইন্টাৰভিউ কেনেকুৱা হ'ল তোমাৰ? একেই আগৰ দৰে। এই জনমত চাগে মোৰ চাকৰি নহবই অ। তোমাৰ নিচিনা এনেকুৱা এজন শিক্ষিত ল'ৰাৰ মুখত এনে ধৰণৰ কথাই শুভা নাপায়। একো নাই দিয়া, নেক্সট ট্ৰাই কৰা, ভাল হ'ব। কি হ'ল? একো নোকোৱা হ'লা যে? আৰে টেনচন লৈ নাথাকিবা, নেক্সট ভাল হ'ব। এইবাৰ তুমি জব পাবাই। হ'ব নেকি? তুমি মোৰ পৰা বৰ বেছি আশা নকৰাই ভাল। কিয় নকৰিম হা? কিয় নকৰিম? আৰে বাবা, তোমাক লৈ মোৰ কিমান সপোন, কিমান আশা মইহে জানো। ঐ শুনাচোন, মই কথা এটা ভাবিছো। তুমি নহবা ব্যৱসায় এটাকে আৰম্ভ কৰা, মইতো আছোৱেই তোমাৰ লগত। আৰু মোৰতো দৰমহাৰ টকাখিনি আমাৰ বাবেই সাঁচি ৰাখিছো। নাই, মই তোমাৰ পৰা টকা ল'ব নোৱাৰো। তুমি বেয়া নাপাবা। তোমাৰ পৰা টকা ল'লে মোৰ বিবেক আৰু পুৰুষত্বত আঘাত লাগিব। উফ ৰাম, ইয়াত আকৌ তোমাৰ পুৰুষত্বত আঘাত লাগিবলগীয়া কি কথা হ'ল? তোমাৰ ভৱিষ্যত মানেই মোৰ ভৱিষ্যত। ভাল পাওঁ মই তোমাক, তাত আকৌ মই কিবা এটা কৰিবলৈ কৈছো, আৰু সেয়া হ'ল মোৰ দায়িত্ব। সেইবোৰ মই একো নাজানো। মুঠৰ ওপৰত মই তোমাৰ পৰা টকা লৈ ব্যৱসায় কৰিব নোৱাৰো। অলপ বেছি মানে? একো বেছি হোৱা নাই। তুমি মোক বহুত দিলা, মই বহুত পালো। তাৰ বাবে মই তোমাৰ ওচৰত সদায় কৃতজ্ঞ। কিন্তু আৰু নোৱাৰো মই তোমাৰ পৰা ল'ব। সেইবোৰ হিচাপ নকৰিবা, মই বেয়া পাওঁ। আৰু তোমাৰ প্ৰব্লেম মানে মোৰো প্ৰব্লেম। মইতো তোমাক আন বেলেগ বুলি ভবা নাই, সেইবাবে তোমাৰ সকলো সমস্যা মোৰ বুলিয়ে ভাবো। তুমি কি মোক ভাল নোপোৱা নেকি? বহুত পাওঁ। তেনেহলে এইবোৰ কথা মোক কিয় কৈ আছা? ইচ্ছা নাছিল, মই দুখিত। হ'ব বেছিয়ে মানে। অ মাজনী এফালে আছোন। ৰবাচোন হা, মোক মায়ে মাতিছে, মই আহি কল কৰি আছো তোমাক। বাই। ঠিক আছে, হ'ব দিয়া, যোৱাত নহলে পাছত কথা পাতিম। হেল্ল', কি কৰি আছা? এনেই গান এটা শুনি শুই আছিলো, আজি অফিচ বন্ধ যে। মই এনেই এফালে ওলাই আহিছিলো। ঠাইডোখৰ দেখিছিলো, বহুত ধুনীয়া লাগিল, সেইকাৰণে ফোনটো কৰিলো। শুনা, তোমাক লগ কৰিবলৈ মন গৈছিল। হ'ব দিয়া, তেল মাৰিব নালাগে। কালি কিয় ফোন নকৰিলা? চৰি, আচলতে কালি বেলেঞ্চ দশমিকৰ তলত আছিল। তুমি চোন মোলে মিছ কল এটা মৰাহেঁতেনে হয়, মই কি কল বেক নকৰিলোহেঁতেন নেকি? এজন পুৰুষই মিছ কল কেনেকৈ দিওঁ? ইগ' হাৰ্ট হয় মোৰ। বাহ, তোমাৰ মানে ইগ'ও আছে। মই আকৌ আজিহে গম পালো। অকল মোৰেই নহয়, প্ৰত্যেকজন পুৰুষৰে থাকে। হ'ব হ'ব, চৰি, মই ধেমালিহে কৰিছিলো। ঐ শুনা না, কাইলে ফ্ৰী আছানে তুমি? বেকাৰ মানুহ, কিনো কাম থাকিব। এতিয়া মোৰ ওচৰত সময়ে সময়ে। কোৱা, তোমাক কিমান টাইম লাগিব? তেন্তে কাইলে তুমি মোক লগ কৰিব পাৰিবা নেকি? নিশ্চয়। ক'ত লগ পাম কোৱা? আমি য'ত ফাৰ্ষ্ট লগ পাইছিলো তাতে কাইলে লগ কৰো। কিমান নোযোৱা আৰু সেই একেডোখৰ ঠাইলৈকে তুমি? সেই ঠাইডোখৰ মোৰ খুব প্ৰিয় জানা, কাৰণ সেই ঠাইডোখৰে মোক মোৰ ভাল পোৱা দিছিলে। উফ ৰাম, হ'ব আৰু
এ হ'ব দিয়া বেছি অলপ হ'ব তুমি তাত 4টা বজাত ৰৈ থাকিবা মই গৈ পাই যাম ঠিক আছে হ'ব দিয়া লগ পাম বাই অ সময়টোলৈ লক্ষ্য কৰিছানে তুমি ইচ্ছা নাছিল মই দুখিত বাই দা ৱে তোমাৰ থপৰাটো কিন্তু আজি ধুনীয়া লাগিছে দেই তোমাকো আজি বৰ এটা বেয়া লগা নাই হেণ্ডসামেই লাগিছে লুক লাইক সলমান সেইটোকে বিচাৰি আছিলো মই তোমাক অলপ প্ৰশংসা কৰিম তাৰ বদলি তুমি মোক অলপ প্ৰশংসা কৰিবা হ'ব যোৱা বেছি মানে আৰু অলপ পলমকৈ অহা হেতেনে ভাল আছে আৰু অলপ অপেক্ষা কৰিলা হলে অপেক্ষা কৰাব লাগিছিলে আচলতে কি জানা এই অপেক্ষাৰ এটা বহুত ধুনীয়া সোৱাদ আছে এটা মিঠা সোৱাদ আৰু জানা এই গোটেই অপেক্ষাৰ সময়ছোৱাত মই তোমাৰ কথাকে ভাবি আছিলো সঁচাই মোৰ কথা ভাবি আছিলা তেতিয়াহ'লে ব'লা সৌ পাৰ্কখনলৈ যাওঁ আমি তাতে গৈ সন্ধিয়াটো উপভোগ কৰোঁ আৰু তোমাক মই এটা উপহাৰ দিম উপহাৰ কি উপহাৰ তোমাৰচোন 2খন হাত খালী আছে উপহাৰ কেৱল হাততেই থাকে নেকি তেনেহ'লে ব'লাচোন ৰবা ৰবা ব'লা ব'লা ৰবাচোন হাতখন এৰাচোন মানুহে দেখিলে কি ক'ব বাৰু আৰে মানুহে ভবা কথাটো যদি আমিয়ে ভাবিব লগা হয় মানুহে কি ভাবিব ব'লা ব'লা মই কিন্তু তোমাৰ হাতখন ধৰি উপায় নাই আৰু দেই ছোৱালী দৰে মোৰ বেলেগ কাম নাই নে কিনো তুমি কি মোক এইটো কৰি দিব নোৱাৰা নে কিনো ঐ আহা না লগতে বহো অলপ আহাচোন তোমাৰ বাৰু উপায় নাই দেই ঐ চোৱা না আকাশখন ইমান ধুনীয়া লাগিছে ন তাকে এই সময়খিনি যদি কেনেবাকে হাতৰ মুঠিত ধৰি ৰাখিব পাৰিলোহেঁতেন কি কৰিলাহেঁতেননো তুমি নথকা সময়ছোৱাত মেলি দিলোহেঁতেন আৰু তাৰ মাজত বিলীন হৈ গলোহেঁতেন মই আজি তোমাক বৰ কাব্যিক যেন লাগিছে তুমি কাষত থাকিলে মই সাহিত্যিকো হৈ যাম সঁচা অ ঐ শুনা না তুমি মোক কিয় ভাল পোৱা নাজানো আচলতে এই প্ৰশ্নটো উত্তৰ পৃথিৱী কোনো প্ৰেমিকৰ ওচৰতে নাই চাগে তুমি জানা নেকি ইয়াৰ উত্তৰ নাজানো তেনেহ'লে কিয় সোধা এনেকুৱা জটিল প্ৰশ্ন ভাল লাগে আৰুনো কি ক'ম বতৰটো বহুত বেয়াকৈ আহিছে ব'লা যামগৈ আহিছিলোহে যোৱাগৈ এনে ঘৰত নহ'লে চিন্তা কৰিব তোমাৰ চোৱাচোন নিজে বতৰটো কিমান বেয়াকৈ আহিছে ব'লা যামগৈ ব'লা ব'লা আৰু হেল্ল' কি কৰি আছা মই এনে বহি আছো আচ্ছা আজি তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল কি হ'ব আৰু নেপাবলগীয়া জনে পালে
আচলতে কি জানা, এইবোৰ চাকৰি আগতে ঠিক হৈ থাকে। আচলতে এইবোৰ আমাৰ নিচিনা মানুহবোৰৰ মুখবোৰ বন্ধ কৰিবলৈহে ইণ্টাৰভিউ নামৰ নাটকখন পাতে সিহঁতি। তাকেই। আৰু শুনা, তুমি মোৰ চাকৰি আশা বাদ দিয়া, আৰু পাৰিলে মোক তুমি পাহৰি যোৱা। মই তোমাৰ যোগ্য নহয়, তুমি মোতকৈ বহুত বেছি ভালদৰে পাবা। আৰে যোগ্য নহয় মানে? মোৰতো চাকৰি এটা আছেই, তোমাৰ চাকৰি এটা নাই বাবে তুমি কি অযোগ্য হৈ যাবা নেকি? আৰু শুনা, কেইজন চাকৰি কৰা ল'ৰাই কেইজনী চাকৰি কৰা ছোৱালী পায়? আৰে তুমি নুবুজা কিয়? তুমি কথাবোৰ যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয়। কি সহজ কি জটিল মই নাজানো, মোৰ চাকৰি এটা আছে নহয়, সেইটোৱে আমি দুইটা চলি যাব পাৰিম। আৰে তুমি নিজেই কোৱাচোন, তুমি মোৰ দৰে এজন বেকাৰ ইনকাম নথকা মানুহৰ পৰা পাবা কি? মই তোমাক দিব পাৰিমে বা কি? একো নালাগে মোক, তোমাৰ লগত এনেকৈ মই সুখী হৈ থাকিব পাৰিম। আৰু এসোপামান টকা পইচা থাকিলেই মানুহ সুখী নহয়। সকলোৱেতো জীৱনত টকা পইচাই বিচাৰে। মই নিবিচাৰো, মোক বেলেগৰ সৈতে তুলনা নকৰিবা। মই তোমাক লৈ সুখী থাকিব পাৰিম, আন কাৰোৰে সৈতে নহয়। কথাবোৰ তুমি ভালকে ভাবি চোৱা, এতিয়াও দেৰি হোৱা নাই। ভাবিবলৈ একো নাই, তুমি মোৰ লগত সুখী হ'ব পাৰিবানে নোৱাৰা? সুখী নিশ্চয় হ'ম। বাছ যথেষ্ট হ'ল, এইবোৰ কথা কৈ মোক আৰু আঘাত নিদিবা। মই মৰি থাকিম। Na